মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আগবঢ়াইছোঁ তোমালোকৰ মাজলৈ একাদশ শ্ৰেণীৰ জৈৱ ৰসায়ন বিজ্ঞানৰ কেইটামান MCQ প্ৰশ্ন। আগবঢ়াইছোঁ প্ৰথমটো প্ৰশ্ন। তিনিটা কাৰ্বনযুক্ত এলকেন যৌগৰ ক্ষেত্ৰত তলৰ কোনটো শুদ্ধ? আৰু ইয়াৰ অপশ্যন কেইটা হ'ল 1 নম্বৰ মিথেন, 2 নম্বৰ প্ৰপেন, 3 নম্বৰ বিউটেন আৰু 4 নম্বৰ ইথেন। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ 2 প্ৰপেন। বুজিছা? আগবঢ়াইছোঁ দ্বিতীয়টো প্ৰশ্ন। এলকিনবোৰ সাধাৰণতে কাৰ্বন কাৰ্বন দ্বি বান্ধনীযুক্ত। উক্তিটো সঁচা নে মিছা? এই প্ৰশ্নটোৰ উত্তৰ তোমালোকে কমেণ্ট কৰি জনাবা। আজি আগবাঢ়িছোঁ তৃতীয় নম্বৰ প্ৰশ্নটোলৈ। তলৰ কোনটো কাৰ্বনৰ পাৰমাণৱিক সংখ্যা? আৰু ইয়াৰ অপশ্যন কেইটা হৈছে অপশ্যন নম্বৰ 1 5, অপশ্যন নম্বৰ 2 6 আৰু অপশ্যন নম্বৰ 3 7। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ 2 6। মৰমৰ বন্ধু বান্ধৱীসকল, ভিডিঅ'টো ইমানতেই সমাপ্ত কৰিলোঁ। পুনৰ লগ পাম আন এটি নতুন ভিডিঅ'ৰ সৈতে। ধন্যবাদ।